আমাৰ লগত আছে এজন ডাঙৰ ইউটিউবাৰ এজন আছে কংকন ব্লগছ এজন Hello, namaskar and welcome back to my YouTube channel. নমস্কাৰ সময়খিনি স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অনলাইন অসমীয়ালৈ আৰু আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাইছোঁ আজি আহিছিলোঁ মানে আমি ফুৰিবলৈ মানে আমাৰ লগৰবোৰে ইয়াতে আহি আগৰ পৰা আড্ডা মাৰোঁ জেগাটো ভাল লাগে আৰু কিবা খং চং উঠি থাকিলেও আমাৰ মানে জেগাটোলৈ আহিলে মনটো ভাল লাগি যায় এইফালে যাব পাৰে খুৰাগুৰি আৰু দৰগাঁও যাব পাৰে এইফালে এই ৰাস্তাৰে আৰু আগত নেপালী গাঁও এখন আছে থানা তিনিআলি সোমাই আহিব লাগে এইটো দেখুৱাম বাৰু আপোনালোকক তাৰপৰা আজি আমাৰ লগত আছে এজন ডাঙৰ ইউটিউবাৰ এজন আছে কংকন ব্লগছ এজন কংকন লাইট হয় एकदम इन्होंने वक्त बदल दिया जज्बात बदल दिए जिंदगी बदल दी বিকাশ দাৰ লগত থকা দেখিছে চাগে আপুনি তাৰপিছত আৰু এজন আছে ইউটিউবাৰ এইজন গৈ আছে ৰণমিক ইউটিউবাৰ আগত গৈ আছে তেওঁৰ সৈতে কথা পাতিম দুআষাৰ কংকন দা কি ক'ব চেনেলটো সাবস্ক্ৰাইব কৰি দিব চেনেলটো চাই মেলি ছাবস্ক্ৰাইব কৰি দিব তাৰপৰা আমাৰ লগতে লুলুক লৈ আহিছোঁ আজি লুলু তাৰপৰা আৰু গৈ আছোঁ ৰ'ব আমাৰ ৰণমিক্সে পূৰা ভিডিঅ' বনাইছে ইয়াতে আহি নিজানত দেখুৱাই আছোঁ আপোনালোকক ভুলে গ'লে ইউটিউব ভিডিঅ' বনাই আছে আমাৰ ৰণমিক্স এজন ডাঙৰ ইউটিউবাৰ আমি এনেই ফুৰি ইয়াতে লেকচাৰ মাৰি মানে আড্ডা মাৰি থাকোঁ আৰু লগৰবোৰে সদায় আহোঁ ইয়াত গধূলি গধূলি আজি পৰিৱেশটো চাওক আপোনালোকে দেখুৱাইছোঁ কেনেকুৱা লাগে জনাব ऐसी जी तब चाहे जिंदगी है ऐसी जिंदगी हम छिप छिपाए हम नहाए हम नहाए ऐसी जी छिप छिपाए ऐसी जी हम আৰু আজি গছৰ পৰা স্বাগতম জনাইছোঁ আপোনালোকক আজি ধুনীয়া পৰিৱেশ এটালৈ আহিছিলোঁ তাতে ড্ৰোন শ্বট ল'বলৈ গছৰ ওপৰত উঠিছোঁ এয়া চাওক কিমান ওপৰত উঠি আছোঁ এই তলত লুকুৱে কণ দেখিব ব্লগিংটো দেখাইছোঁ আপোনালোকক চাওক কেনেকুৱাকৈ ড্ৰোন শ্বটকেইটা ল'লোঁ ইমান ল'ব নাজানো বাৰু ইমান ভাল নহয় মজা মজা Hello, namaskar and welcome back to my YouTube channel. এয়া আমাৰ বিকাশ লাইট হয় বিকাশ ছাত্ৰী দেখিব পাইছে আমাৰ আই লাভ ট্ৰেভেল এণ্ড ফুড এয়া কংকন লগত আছে বিকাশৰ লগত কংকন দুজন এয়া বিকাশৰ ইণ্টাৰভিউ দি দিছে কপিয়াত মাৰি নিদিব খালি মোক পানীত কি দেখিছে গৱেষণা চলি আছে ইয়াত পানীৰ মাজত কি ওলাইছে স্কেন কৰি আছে পানীটো আৰু কিমান বাঢ়িব কিমান শুকাব চাই আছে আলিত ফোন পে কৰিব কিমান ওলালে কন্দা কিমান ওলালে অকণমান পিছত পানী পাই খাব সাৱধানে থাকক
আমাৰ এই কংকন ব্লগছে ব্লগ বনাম বুলি কৈ আছে তেওঁ লাষ্ট কৈ আপোনালোকৰ আগত 10 মান ক'ব কিবা নকয় বোলে তেওঁ লাষ্ট কৰিছে আপোনালোকে কমেণ্ট কৰি দিব কমেণ্ট বক্সত কম দেখিব পাব চিন্তা কৰিব নালাগে এতিয়া নকয় আহি আছে বহুত আছে সময় আহি আছে ক'ব সময়ৰ লগত আমাকো দেখাব ইউটিউবত কংকন ব্লগ চা কংকন ব্লগ চেনেলটোৰ নাম কৈ দিয়ক চেনেলটোৰ নাম দিম বাৰু কংকন ব্লগ চাই হ'ব চেনেলটো মই জনাত কংকন লাইট হ'ব এজন বিকাশ দাৰ লগত থকাজন নহয় কিন্তু এজন কংকন নামটো কংকন দেওঁ লাইটটো আমি এতিয়া আড্ডা মাৰি মেলি ঘৰলৈ যাবলৈ ওলাইছোঁ গুচি আহিলোঁ আৰু তাৰপৰা ড্ৰোন শ্বটবোৰ কেনেকুৱা লাগিছে জনাব একদম গছতে তাৰপৰা এইটো আমাৰ চাহাৰ লগত কি আছিলে চিমেণ্ট খোৱাটো কৈ দে আকৌ দুআষাৰ এটা আমি আহি থানামুখ পাই গ'লোহি আৰু এই বাবলুটা দেৰিকৈ আহিছে এওঁ এজন পূৰা ডাঙৰ ইউটিউবাৰ হয় তাৰপৰা আজি মানে মোৰ নিজৰ মোবাইলৰ ভিডিঅ'ৰ কাৰণে মোৰ ল' কোৱালিটি আহে মানে কোৱালিটি ভাল নহয় মোৰ মোবাইলটো আজি এই কংকন দা মোবাইলত ভিডিঅ' কৰি আছোঁ কোৱালিটি কেনেকুৱা হৈছে জনাব পক' এক্সটো কোৱালিটিবোৰ কেনেকুৱা হৈছে জনাব আপোনালোকে আৰু ভিডিঅ'টো যদি অলপ ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব